এইবিলাক মানে খুটুৰ খুটুৰ খাটাৰ খাটাৰকে যি টিখন আজিৰ দিনটোত কৰি থকা হ'ল বনাই আছোঁ কণী এইফালে পিঁয়াজ এইফালে কবি আৰু আকৌ এইফালে পিঁয়াজ লগতে এইফালে মেগী 2 পেকেট প্ৰথমে কণীখিনি বনাই লৈছোঁ এইফালে কণীখিনি সিজি গ'ল লগতে এইফালে ভাত প্লেট লৈছোঁ এইফালে আকৌ কেৰাহীখন বঢ়াই দিয়া হৈছে এইফালে মেগী 2 পেকেট অকণমান গৰম কৰি এনেকৈ লৰাই লৈছোঁ এয়া এইফালে মেগীখিনিও সিজি গ'ল ইয়াক কণীৰ লগতে ৰাখিছোঁ এতিয়া বনাবলৈ বাকী আছে এই ভাত কাঁহীটো ফাইনেলি বন্ধুসকল বনাই কমপ্লিট হৈ গ'ল এইফালে আমাৰ বেটা খাবৰ কাৰণে আমি বনালোঁ আজি এয়া যিহেতুকে ঘৰত মাকজনী নাই গৈছে সতীয়াত কি কাৰণে গৈছে সিমানখিনি নকলেও হ'ব এতিয়ালৈকে কন্দা নাই বাৰু সেই কান্দিব বুলি এইবিলাক মানে খুটুৰ খুটুৰ খাটাৰ খাটাৰকে যি টিখন আজিৰ দিনটোত কৰি থকা হ'ল কেনেকুৱা পালে আজি এই মিনি ব্লগটো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব 10K ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু বেছি নালাগে ইমান আছিলে নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বুলি বাই 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 কৈ দিয়া বেটা